নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আমি আজিকালি মানুহে কি কৰোঁ, সকলোৱে চাবচোন এটা সময়ত বহুত কাম লৈ লওঁ। খাই থাকোঁতে মোবাইলটো টিপি থাকোঁ, টিভি চাই থাকোঁতে কিবা খাই থাকোঁ, ফোনত কথা পাতি থকা সময়ত বেলেগ কিবা ক'ৰবাত ধ্যান দি থাকোঁ, কিবা মোবাইলত কিবা ভিডিঅ' চাই থাকোঁ। এইবিলাক হৈছে মাল্টিটাস্কিং বুলি কয়। মানে এটা সময়ত আমি বহুত কাম যে কৰি থাকোঁ, এইটোৱে হৈছে মাল্টিটাস্কিং। আৰু আমি যে এটা সময়ত বহুত কাম কৰোঁ, সেই সময়টোত আমাৰ মাইণ্ডটোক মংকি মাইণ্ড বুলি কয়। মংকি মাইণ্ড মানে হৈছে যেনেকৈ বান্দৰে গছৰ ডালত ইটো ডালৰ পৰা সিটো ডাললৈ বগাই থাকে, ঠিক তেনেকুৱা আমি এটা সময়ত বহুত কাম কৰাটোকে মংকি মাইণ্ড বুলি কয়। আমি সদায় এনেকুৱা হ'ব নালাগে, কাৰণ আমি যেতিয়াই বহুত কাম আমি কৰিবলৈ লওঁ এটা সময়ত, তেতিয়া আমাৰ কি হয়, সেই কামটোৰ যোনটো মানদণ্ড, সেই মানদণ্ডটো কমি যায়। ধৰি লওক আপুনি খাই আছে, খাই থকাৰ সময়ত যদি আপুনি ফোনটো টিপি থাকে, তেতিয়া কি হয়, সেই খোৱাৰ যোনটো টেষ্ট, আপুনি খাই থকা বস্তুটোৰ যোনটো টেষ্ট, সেই টেষ্টটো আপুনি গমেই নাপায়। চাবচোন আপুনি কেতিয়া আপুনি খাই আদায় কৰে, আপুনি একো গমেই নাপায়। ধৰি লওক আপোনাৰ ঘৰখনত 4জন মানুহ বহি আছে, বহি থাকোঁতে আমি কি কৰোঁ, আজিকালি গোটেইকেইজন মানুহ ইজনে সিজনৰ নিজৰ নিজৰ মোবাইলত লৈ ব্যস্ত হৈ যায়। কিবা এটা কথা ক'লেও ইজনে গুৰুত্ব নিদিয়ে সিজনৰ কথাত, কাৰণ তেওঁৰ মনটো থাকে মোবাইলটোতে। আৰু তাৰ ফলতেই আমি আমাৰ ঘৰৰ মানুহবিলাকৰ মাজত মৰম চেনেহ, এই কথা বতৰাবিলাক আজিকালি বহুত কমি গৈছে। আৰু এনেকেই কথা নুশুনাৰ ফলতো আমাৰ নিজৰ মাজতে কাজিয়াৰো সূত্ৰপাত হয়গৈ। গতিকে যদি পাৰে আপুনি আজিৰ পৰা এটা সময়ত এটা কাম কৰিবলৈ লওক। পঢ়াৰ সময়ত পঢ়িওক, সেই সময়ত যে মোবাইলটো টিপি ভিডিঅ' চাই কিবা মেছেজ কৰি থাকিলে আমাৰ কেতিয়াও পঢ়াত মন নবহে। আৰু আমি এই মাল্টিটাস্কিং কৰিলে আমাৰ যোনটো কাম কৰোঁগৈ, সেই কামবিলাকত আমাৰ ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। আমি কামটো কৰিব পাৰোঁ সোনকালে, কিন্তু কামটোৰ যোনটো মানদণ্ড, আপুনি মনটো দি যেনেকৈ কাম কৰিলে ফলটো ভালকৈ পায়, সেই ফলটো আমি নাপাওঁগৈ। গতিকে আজিৰ পৰা আপুনি এটা সময়ত এটা কাম কৰিবলৈ লওক। খোৱাৰ সময়ত অকল খাওক, টিভি চোৱাৰ সময়ত টিভি চাওক, সেই সময়ত আকৌ মোবাইলটো টিপি নাথাকিব। টিভি চোৱাৰ সময়ত খাবলৈ নল'ব। চাবচোন এনেকৈ যেতিয়া আপুনি কৰিব, আপোনাৰ মাইণ্ডটো কিমান ফ্ৰেছ হ'ব। আৰু মাল্টিটাস্কিং বস্তুটো হৈছে মেচিনৰ বস্তু। কম্পিউটাৰতহে মাল্টিটাস্কিং কৰিব পাৰি, মানে কিবা এটা কৰি থাকোঁতে কিবা এটা মিনিমাইজ কৰিব পাৰি। কিন্তু আমি হৈছোঁ মানুহ, গতিকে আমাৰ ব্ৰেইনটোত এই গোটেইখিনি যেতিয়া আমি সামৰি ল'বলৈ বিচাৰোঁ, তেতিয়াই আমাৰ খেলি মেলি হ'বলৈ লয়। আজিৰ পৰা আপুনি এটা সময়ত এটা কাম কৰিবলৈ লওক। চাব জীৱনটো সুন্দৰ হ'বলৈ লৈছে। ঘৰখনত যেতিয়া বহিব 4জন মানুহ, তেতিয়া গোটেইকেইজনে ইজনে সিজনৰ কথাবিলাক আলোচনা কৰিবলৈ লওক। সেই সময়ত মোবাইলটো উলিয়াই মোবাইলটো চাওক, মোবাইলটো চোৱাৰো এটা সময় উলিয়াই লওক দিনটোত, কাৰণ মোবাইলৰ পৰাও আমি কিছুমান আমাৰ জীৱনত দৰকাৰী বস্তু লাভ কৰোঁ। চব বস্তুৰে এটা সময় লৈ লওক, সেই সময়তে সেই বস্তুটো কৰিবলৈ লওক। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। পাৰিলে আপোনালোকৰ এটা বহুমূলীয়া কমেণ্ট মই আশা কৰিছোঁ ভিডিঅ'টোত, কাৰণ আপোনালোকৰ কমেণ্টে মোক আৰু ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব। ধন্যবাদ। শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।